নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেলটিলৈ আদৰণি জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ভেদাইলতা আৰু নৰসিংহৰ পাতেৰে মাছৰ জোল, যি আমাৰ পেটৰ লগতে স্বাস্থ্যৰ বাবেও খুবেই উপকাৰী এখন খাদ্য তালিকাত পৰে। এনেদৰে যেতিয়া বাৰীতে উপকৰণখিনি পাই যাওঁ তেনেহ'লেতো আৰু কথাই নাই। ভেদাইলতাৰ কোমলীয়া পাত ছিঙাৰ লগতে মই নৰসিংহৰ কোমলীয়া আগকেইডালমানো ছিঙি ল'ম। এনেদৰে মাজে সময়ে খাই থাকিবলৈ মনো যায় দিয়কচোন, কোনো ধৰণৰ মা মছলা নিদিয়াকৈ। পাতখিনি মই ভালদৰে ধুই ল'ম। ধুই পখালি এতিয়া মই মাছখিনিতে নিমখ হালধি সানি ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰিবলৈ দি লগতে মই পাতখিনিও ভালদৰে পিচি ল'ম। পানী অলপ সৰহকৈ দি পাতখিনি পিচি ল'ম। পিচি লোৱা মিশ্ৰণটোৰ পৰা মই ৰসখিনিহে ব্যৱহাৰ কৰিম, সেইটো কাৰণে চাকনি এখনত মই চেকি লৈছোঁ। এনেদৰে মই ৰসখিনি চাকি লৈছোঁ। এতিয়া মাছ ভজা তেলখিনিতে মই দিম পাঁচফোৰণ। অলপ দিম পিঁয়াজ, অলপমান ভোট জলকীয়া, আদা নহৰু থেতালি লৈছোঁ। পিছা জালুক অলপমানো দি দিছোঁ। এতিয়া দিম অলপ হালধি। বইল কৰি লোৱা এটা আলু দিছোঁ, গ্ৰেভিটো খাবলৈ তেতিয়া ডাঠ হয় অলপ। এক মিনিটমান ভজাৰ পাছতে ইয়াতে মই দিছোঁ সোৱাদ অনুসৰি নিমখ। এতিয়া ৰসখিনি ইয়াতে দি দিম। ৰসখিনি দিয়াৰ পাছতে মই ইয়াতে দিছোঁ পানী অলপ সৰহকৈ দিছোঁ, যিহেতু উতলিলে জোলটো কমি যাব। দহ মিনিটমানৰ পাছত উতলি থকা তৰকাৰীখিনিতে মই ভাজি লোৱা মাছকেইটা দি দিম। আৰু এয়া আমাৰ ভেদাইলতা আৰু নৰসিংহৰ পাতৰ মাছৰ জোল ৰেডি হৈ গৈছে পৰিৱেশন কৰিবৰ বাবে। আপোনালোকেও যদি খাব বিচাৰে এনেদৰে মা মছলা নিদিয়াকৈ খাই চাব পাৰে, খাবলৈ খুবেই ধুনীয়া হয়। আৰু ভিডিঅ'টি চাই যদি ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।